অযোধ্যার দক্ষিণ প্রান্ত হিমালয় দুর্গ অরণ্যের মাঝ পিতা আর তই আমার জীবনের একমাত্র সম্বল পাচ্ছি নই পাচ্ছি নই
পিতা নহয় আই তোমালোকে তেনেকৈ নক'ব পিতৃ মাতৃ চৰণ সেৱা কৰাটো উত্তৰি জানো একমাত্ৰ কৰ্তব্য নহয় তোমালোকক চৰণ সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেই কথা আপোনালোকক বুজাও কেনেকৈ নহয় বাছা আই সেৱা কৰাৰো এটা বয়স আছে এই কোমল বয়সত পিতা তই আমাৰ বাবে যি কষ্ট কৰিছা তাক আমি সহ্য কৰোঁ কেনেকৈ মইও কি কষ্ট কৰিলো সে পিতৃৰ বাবে এই বিনন্দীয়া সৃষ্টি দেখিলো যে মাতৃ মাহ দিন গৰ্ভত ৰাখি বক্ষ ভিতরে ডাঙৰ কৰিলে সেই পিতৃ মাতৃ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব পিতা কোনে নোৱাৰে আৰু ময়ো বৰ ডাঙৰ ডাঙৰ কথা ক'বলৈ শিকিলি বাছা পিতা এৰা বাছা জীৱনেই শিকাইছে তোক যি বয়সত তোৰ সময়ে ৰং ৰহস্য হাঁহি ধেমালি কৰি জীৱন অতিবাহিত কৰিছে পিতা সেই বয়সত তই আমাক জীয়াই ৰাখিবৰ বাবে জীৱন সংগ্ৰাম কৰিছ জীৱন সংগ্ৰাম কৰিছ কেতিয়াবা ৰ'দে বৰষুণে পিতা হাবিয়ে বননিয়ে ফল মূল বিচাৰিছ পিতা দুৱাৰে তই ভিক্ষা মাগিছ এনেকৈ তই আমাক জীয়াই ৰাখিবৰ বাবে তই ৰ'দে বৰষুণে দিলি কিয় জীৱন পিতা আই অন্ধ হলেও আপোনালোকৰ পশ্চাত থাকি মই সাহস পাওঁ পিতা আপোনালোকৰ অবিহনে মই কিনেই নিথৰুৱা হৈ পৰিম পিতা আৰু আই খুৰী যেতিয়া বচাবলৈ এষাৰি মাত খুৰী যেতিয়া এষাৰি মাত কি আমার হাত ধরিলে পিতা আর ভাই বলে যাও আমি নিঃস্বার্থ শান্ত পিতা তই তো কৈছিলি আমি অযোধ্যাৰ দক্ষিণ প্ৰান্তৰ পিতা কোনোবা সীমামূৰীয় অঞ্চলত বুলি পিতা কিন্তু কথা বাচি শুনা যায় যে পশু পক্ষীৰ মাত পিতা সন্ধ্যা নামি আহিলেও বাচা পিতা বাচা নহেতু সন্ধ্যা সময় পঞ্চব্রক্ষে অনাবৃষ্টির বাবে দুর্ভিক্ষই দেখা দিছে অযোধ্যা রাজ্য ফলমূল অন্নৰ অভাৱত সকলোকে এৰিছে ৰাজ্য ৰজাসকলৰ লগতে বনৰ পশু পক্ষীও দেশান্ত হৈছে পিতা আৰু প্ৰজাসকলে কৰিছে গুঞ্জনা মহাৰাজ দশৰথৰ বাবে ঘটিছে এনে ভূ অনন্ত পিতা বাচা পিতা
আমাৰ শ্ৰীফলা আশ্ৰমতো গৈছে নেকি ফল-মূলৰ অভাৱ। নাই নাই বিয়ে আমাৰ শ্ৰীফল আশ্ৰমত হোৱা নাই কোনো ফল মূলৰ অভাৱ। কিন্তু বিয়ে এটা কথাই মনত মোৰ কৰিছে অশান্তি। সেই ৰাজা দশৰথৰ বাবে আমি ভোগিছে নিকা। উত্তেজিত নহবা তুমি। ওরা পিতা আমি বলে যাও আমি নিজ আশ্রমে তুই বলা বাস বলা